নমস্কাৰ সকলোকে মোৰ আন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেই নহয়, এইকেইদিন বতৰ ইমান বেছি বেয়া কৰি আছে। ৰাতি বহুত ডাঙৰ বৰষুণ দিছিলে আৰু এয়া চাওকচোন চোতালৰ অৱস্থা। মায়ে পিছে আগদিনাখন চোতাল মুচিছিলেহে আৰু এয়া বৰষুণে একদম চব চেচ কৰি দিলে। আজি আকৌ ৰাতিপুৱাই লুচি অকণমান চচ আৰু এয়া এনেকৈ চাহ খালোঁ। আজি যিহেতু স্কুল নাই, ঘৰতে আছোঁ আৰু এয়া ইভিনিং টাইম 4টামান বাজিছে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ বজাৰ। আমাৰ গাঁৱত এবাৰ নতুনকৈ বজাৰ এখন বহিছে। আজি প্ৰথম দিন, ভালেই হৈছে আমাৰ গাঁওখনৰ কাৰণে, ওচৰতে হৈছে আৰু এতিয়া তালৈকে বুলি আমি ওলাইছোঁ। এয়া আমাৰ ওচৰৰে খুৰী লগতে আমাৰ মা, এনেকৈ আমি গোটেইখিনি আৰু ওচৰৰ এনেকৈ ওলাইছোঁ আৰু বজাৰ কৰিম বুলি নহয় আৰু বজাৰখন চাবলৈহে ওলাইছোঁ, যিহেতু প্ৰথম দিন। আৰু এই ৰাস্তাৰ অৱস্থা দেখিছে, বাৰিষা দিনততো এইটো ৰাস্তাৰে বজাৰ কৰিবলৈ অহা মজা কিন্তু ওলাই যাব। তাৰপিছত এয়া আমি বজাৰ পালোহি আৰু আহিয়ে প্ৰথমে মই এই বৰ্তাজনৰ ওচৰলৈহে আহিছোঁ। বৰ্তাজন খুব ভাল লাগে মোৰ আৰু এই বৰ্তাজন আমাৰ গাঁৱলৈ যায় আৰু চাইকেলেৰে এই পাচলি বিক্ৰী কৰিবলৈ। আৰু বজাৰখন বহা পাই এতিয়া বৰ্তাজনৰো বহুতখিনি সুবিধা হৈছে। তেওঁ এতিয়া ধুনীয়াকৈ ইয়াতে এনেকৈ পাচলি বিক্ৰী কৰিব পাৰিব, কষ্ট অলপমান কম হ'ব। আৰু এতিয়া আপোনালোকক অকণমান বজাৰখন দেখাই দিছোঁ। আজি যিহেতু প্ৰথম দিন, সেইকাৰণে মানুহ ইমান নাই বাৰু। যিসকলে গম পাইছে আহিছে আৰু বজাৰৰ বিশেষ তেনেকৈ একো বাৰু বহা নাই প্ৰথম দিন কাৰণে। নেক্সট সপ্তাহৰ পৰা চাগে বজাৰ আৰু বেছি ডাঙৰ হ'ব। তাৰপিছতে আমি বজাৰ কৰি মেলি টমটম এখন ৰখাই থোৱা আছিলে ৰাস্তাতে, এনেই বহি পেলাই মানুহবোৰকে চাইছোঁ, ইমান বেছি মানুহ আহিছে। তাৰপিছত এয়া আৰু অকণমান ফটো তুলি লৈছোঁ আৰু আজিৰ মিনি ব্লগটো ইমানেই আছিলে। আকৌ এটা নতুন মিনি ব্লগত লগ পাম। যদি মিনি ব্লগটো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব। আজিলৈ বাই।